হাই এভৰিৱান, কি খবৰ? আপোনালোকৰ ভালনে? আশা কৰোঁ আপোনালোকৰ ভালেই। পুনৰ এটা ভিডিঅ'লৈ স্বাগতম। আজি এই টিংখাঙলৈ ওলাইছোঁ। টিংখাঙত গায়ন সমাৰোহ আছে। তাৰ দৃশ্য দেখুৱাম আপোনালোকক। এতিয়া নামঘৰত সোমাই লওঁ। নামঘৰত ঘাট মাৰিব লাগিব। নামঘৰত ঘাট মাৰি তাৰপিছত তালৈ ভ্ৰমণ কৰিম। তাৰ দৃশ্য দেখুৱাই থাকিম আপোনালোকক। অকণো স্কিপ নকৰাকৈ চাই থাকিব। এশতকৈও বেছি গায়নীয়া দল হ'ব তাত। বহুত ভাল লাগিব, চাই থাকিব। এনেকুৱা সুযোগ আৰু আপোনালোকে নাপাব। সেই গতিকে মোৰ ভিডিঅ' যোগেদি আপোনালোকে সেই গায়নৰ সুন্দৰ প্ৰদৰ্শন উপভোগ কৰিব। এয়া পচনকাই গাড়ীত গৈ আছোঁ। আমি 5জনে, পচনকাই, মই, কনক দাই, মহেন ভিনি আৰু চেতিয়া ভিনি গৈ আছে আমাৰ লগত। এয়া গৈ আছোঁ। নামঘৰ দৃশ্য, সুন্দৰ পৰিৱেশ। এয়া নামৰূপ টি গাৰ্ডেন। এয়া নামৰূপ টি গাৰ্ডেনত দেখিছেনে গছবিলাকত জালুকেই জালুক গছ। এয়া কি সুন্দৰ পৰিৱেশ। এয়া অধিৱেশনৰ অস্থায়ী নামঘৰ। এইটো অস্থায়ী নামঘৰ। এয়া ভকতসকল বহি আছে ভিতৰত। এয়া খেৰেৰে বনোৱা হৈছে সুন্দৰকৈ। এয়া অতি সুন্দৰ। আপোনালোকে চাহ দিছে ন? দিয়ক। এইফালে লৈ আহিব। চাহ দি আছে ন? এয়া সুন্দৰ পৰিৱেশ। টিংখাং বেতনী এই ৰাজহুৱা খেলপথাৰত আজি গায়ন বায়নৰ সমাৰোহ হৈছে। এয়া তাৰ দৃশ্য দেখুৱাই আছোঁ আপোনালোকক। এই আছোঁ, সকলোৱে ড্ৰেছ পাতি পিন্ধি আছে। অলপ পিছতে এই গায়ন গাব ৰাইজে। এয়া আমাৰ দলটো ওলাই আছে। ধৰ্মেন্দ্ৰ ওলাই হ'লগৈ নাই? হৈছেগৈ ন? হ'ব। এয়া পেটু হৈছেগৈনে? হ'লগৈ নে ধৰ্মেন্দ্ৰ? হৈ গ'ল। এয়া সকলোৱে সুন্দৰ পৰিৱেশত ভিডিঅ' কৰিছে, ফটো তুলিছে ৰাইজে। এয়া স্মৃতি ৰাখিছে নিজৰ মোবাইলত। এয়া মানে তোমাৰ হ'লগৈ নে সম্পূৰ্ণ? হ'ল। এই হৌকা কি হ'ল আপোনাৰ? ঘড়ীখন চুট লাগিলে নেকি? ভাইদা হ'লগৈ নাই? হ'লগৈ? হ'ব। পিন্ধি লওক। ৰেডি হৈছেগৈ? ভাল লাগিছে। সেই উদ্যোগ হিচাপে অসমৰ প্ৰতিখন জিলালৈ, বিশেষকৈ উজনি অসমৰ অতীজৰে পৰা গায়ন বায়ন চৰ্চা কৰি থকা ঠাইসমূহলৈ ডিব্ৰুগড় জিলা সমিতিৰ তৰফৰ পৰা সাংগঠনিক ভেটি সবল কৰাৰ সমান্তৰালভাৱে বিদঙীয়া গায়ন বিকশাই তোলাৰ উদ্দেশ্যেৰে লোৱা হৈছে আৰু সাংগঠনিক সভা পাতি জিলা আৰু আঞ্চলিক সমিতিসমূহ গঠন কৰা হৈছে। সাংগঠনিক ভেটি সবল কৰাৰ সমান্তৰালভাৱে বিদঙীয়া গায়নৰ সাংস্কৃতিক পটভূমিও বিকশাই তোলাৰ অংশস্বৰূপে 2020 চনৰ 1 মাৰ্চ তাৰিখে এক গায়ন বায়ন ৰাইজৰ কিমানজন মান আহিছে আপোনালোকৰ? 25জন ন? ভাল লাগিলে চিনাকি হয়। মই গৌৰীবাম গাঁও, নামৰূপ গৌৰীবাম গাঁও। অতি সুন্দৰ মনোৰম দৃশ্য। সকলোৱে গায়ন চাবলৈ ৰৈ আছে। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।
আৰু যিসকলে মোৰ ভিডিঅ'টো চাই আছে ফ'ল' নকৰে সকলোৱে মোৰ পেজটো ফ'ল' কৰি দিব। ধন্যবাদ।